যোৱাবাৰ আমি শিকিছিলোঁ কেনেকে 1ৰ পৰা 100লৈকে লিখিম, 1ৰ পৰা 100লৈকে যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, তাৰ লগতে সংগতি থকা কিছুমান আন প্ৰগ্ৰেমিং, সৰু সৰু প্ৰগ্ৰেমিং আমি আজি কৰিম। এতিয়া আমি যোৱাবাৰ প্ৰগ্ৰেমিংটো লিখি লওঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিলোঁ। তাতে যিকোনো এটা খালী ঠাইত ৰাইট ক্লিক কৰিলে ইনস্পেক্ট, তেতিয়া এনেকুৱা নতুন উইণ্ড' এটা খোল খাব। ইয়াতে এই তিনিটা ডট যে আছে তাতে ক্লিক কৰি আনডকটো কৰিলে এটা নতুন উইণ্ড' আহিব। তাত কনচোলটো ক্লিক কৰিলে এইটো এটা খালী উইণ্ড' আহিব, তাতে আমি লিখিব পাৰিম। অ'কে, আমি এতিয়া 1ৰ পৰা 100লৈকে লিখিবলৈ আমি যোৱাবাৰ কি কৰিছিলোঁ? ষ্টাৰ্ট ইকুৱেল টু 1 এণ্ড ইকুৱেল টু 100, I equal to 0, I equal to আমি ষ্টাৰ্ট কৰিম, I is less than equal to end, I plus plus। ঠিক আছে, আমি ইয়াত এটা ব্ৰেকেট দিব পাৰোঁ। এইটো যেতিয়া দিম, ইয়াৰ মানে হ'ল কি ভিতৰত থকা বস্তুখিনিয়ে ঘূৰি থাকিব। console.log I হ'ব। আমি তাৰপিছত ধৰি লোৱা ইয়াতে লিখিম যে ইয়াত লিখিব দৰকাৰ নাই বাৰু, পিছত জাষ্ট বুজাবৰ কাৰণে। এতিয়া আমি যদি এইটো এণ্টাৰ দবাই দিওঁ, 1ৰ পৰা 100লৈকে আমাক দেখাব। 1ৰ পৰা 100লৈকে আহিল। এতিয়া এই যিটো 1ৰ পৰা 100লৈকে আহিল, মই এইটো অলপ ডাঙৰ কৰি লওঁ। অ'কে, যিটো 1ৰ পৰা 100লৈকে আহিছে, তাত আমি I++ৰ সলনি আমি বুজি পাবৰ কাৰণে I equal to I+1 এনেকুৱা কৰি ল'লোঁ। ঠিক আছে, এতিয়া ধৰি লওঁ আমি 1ৰ পৰা 10লৈকে আমি নেওতাখন লিখিম, মানে যোগ কৰিম। ঠিক আছে, যোগ কৰিবৰ কাৰণে আমি nটো আমি প্ৰথমতে 10 কৰি ল'লোঁ 1ৰ পৰা 10লৈকে। এতিয়া যদি আমি জাষ্ট এণ্টাৰ মাৰি দিওঁ কি হ'ব? আমাক 1ৰ পৰা 10লৈকে আমাক দেখাব। হ'ল, 1ৰ পৰা 10লৈকে দেখাইছে। এতিয়া আমি 1ৰ পৰা 10লৈকে যদি সংখ্যাবিলাক যোগ কৰি যাব লাগে, তেতিয়া আমি কি কৰিব লাগিব? আমি ইয়াতে জাষ্ট চাম যিকোনো ABCD লিখিলেও হ'ব। চাম ইকুৱেল টু 0। প্ৰথমতে আমাৰ কি হ'ল? ইয়াত I equal to start, আমি console.logটো আমি আঁতৰাই আমি ইয়াৰ বাহিৰত লিখিম, আৰু ইয়াত কি হ'ব? চাম ইকুৱেল টু চাম প্লাছ I, আৰু console.log আমি লিখিম চাম। এতিয়া কি হ'ব? ইয়াত প্ৰথমতে ইয়াৰ ভেলু হ'ল 0, 0 ইকুৱেল টু 0 যোগ ষ্টাৰ্ট মানে 0 যোগ 1 1 হ'ল। তাৰপিছত তেনেকে যোগ হৈ গৈ থাকিব। আমি এতিয়া চাম কি দেখাব ইয়াত। 55, 55, তো 1ৰ পৰা 10লৈকে যোগ কৰি চোৱা 55 হয়নে নাই। এইখিনি যদি আমি নেওতাৰ নিচিনাকে যদি চাবলৈ যাওঁ কেনেকে হ'ব? console.log I আউটপুট আমি ইয়াত লিখিম পিছৰ শাৰীত আউটপুট ইকুৱেল টু, তাত ষ্ট্ৰিংটো আমাৰ ওলাব, মানে যেনেকে নেওতা নিচিনাকে লিখিম। প্ৰথমতে কি হ'ব? 1 এগুণে 1 কেনেকে লিখিম? আমি এতিয়া লিখিম 1 ইনটু 1 যোগ 1 ইকুৱেল টু 1 1 2। অ'কে, যোগৰ নেওতা আমি বনাম 1 1 2, 1 2 3, 1 3 4,
আমি এনেকৈ গৈ 1 9 10 আমি এই নেউতাখন আমি বনাম। ঠিক আছে, আমি এই নেউতাখন বনাম। এই নেউতাখন বনাবলৈ আমি কি কৰিব লাগিব? প্ৰথমতে 1 * 1 তো আউটপুট ইকুৱেল টু I প্লাছ ষ্টাৰটো সদায় 1 প্লাছ I ইকুৱেল টু চাম। হ'ল? একে একে 2 একে 2 3 সেইটো ভুল হ'ব। অ'কে, একে ষ্টাৰ্ট প্লাছ I একে একে 2 একে 2 3 একে 3 4 এইটো আমি এনটো আমি হ'ব ক'লৈকে যাব? 9 লৈকে যাব, হয়নে? আমাৰ এইটো যাব 1টো এনেকে থাকিব আৰু এইখিনি সংখ্যা আগবাঢ়ি গৈ থাকিব। ঠিক আছে, আৰু এইটো হ'ল তাৰ যোগফল, 3টা হ'ল। গতিকে একে থকাটো হ'ল আমাৰ ষ্টাৰ্টটো আমাৰ একে থাকিল, এইটো 1 1 বাঢ়ি গৈ থাকিল। এইটো আমাৰ নেউতাখন হয়নে নাই আমি চাই ল'ম। এণ্টাৰ দবাই দিম। আনএক্সপেক্টেড এৰাৰ। আউটপুট প্লাছ ইয়াত আৰু এটা প্লাছ লাগিব এইডোখৰতে। ঠিক আছে, ইয়াত আৰু এটা প্লাছ লাগিব। হ'ল? এতিয়া আমি এণ্টাৰ দবাম। আহিল? একে একে 2 একে 2 3 একে 3 4 একে 5 6 একে 6 7 একে 8 8 একে 9 10 একে 8 9 একে 9 10। এখন আমাৰ 1ৰ নেউতা হৈ গ'ল। ঠিক আছে, এতিয়া আমি 1ৰ সলনি আমি 2 নেউতা কৰিবলৈ কি কৰিব লাগিব? 2 নেউতা কৰিবলৈ সহজ। আমি ষ্টাৰ্টটো আমি 2 কৰি দিলে হ'ল। 2 2 একে 3 2 2 4 তেতিয়াহ'লে আমাৰ ষ্টাৰ্টটো হ'ব 1ৰ পৰা। সদায় আমি 1ৰ পৰা যাম। 1ৰ পৰা আমি যাম সদায়। 1ৰ পৰা শেষলৈকে যাম। গতিকে আমাৰ 2। অ'কে, ষ্টাৰ্টটো আমি বুজি পাবৰ কাৰণে ধৰি লোৱা এটা কৰিম। আমি ইয়াত আৰু এটা ল'ম। কি ফলাৰ নেউতা লাগে? ঠিক আছে, ফলা বুলিয়ে দিলোঁ। ফলা ইকুৱেল টু 2 ধৰা। ঠিক আছে, তো আমাৰ ইয়াত হ'ব কি? এইটো ষ্টাৰ্টে থাকিব, এইটো 1 থাকিব। ষ্টাৰ্ট সদায় মানুহৰ পৰা যাব, আমাৰ এইটো ফলাৰ পৰা যাব। I ইকুৱেল টু ষ্টাৰ্ট, I ইকুৱেল টু 2 একে 3 2 2 4 ৰাইট। চ' ষ্টাৰ্টটো আমাৰ হ'ব ফলা আমাৰ 2 একে 3
2 2 4 গতিকে এইটো আমাৰ ইয়াত ফলা লিখিব লাগিব ফলা ফলা কি ফলা লিখিম আমি 2 ফলা লিখিম গতিকে ফলা 2 কৰি দিলো 2 আহিল 2 9 11 2 10 12 গতিকে আমি 10 লৈকে যাব লাগিব n টো আমি 9 কৰি থৈছিলো ন 2 9 9 1 9 10 1 10 11 ওকে n টো আমি 10 কৰি দিব লাগিব তেতিয়া 12 লৈকে যাব 12 2 1 3 2 2 4 2 5 2 7 9 2 8 10 12 হ'ল এতিয়া আমি যদি 9 ফলা আমি লিখিব লাগে ফলাটো আমি 9 কৰি দিলে হ'ল 9 ফলা 9 1 10 9 2 11 9 3 12 9 4 13 হ'ল গতিকে আমাৰ নেউতাখন লিখিবৰ কাৰণে এইখিনি আমি এনেকে লিখিলে আমাৰ নেউতাখন যিকোনো ফলাৰ নেউতা দিয়ক আমাৰ হৈ যাব ফলাটো আমি ইয়াত সলনি কৰি থাকিলে হ'ল আমি কি ফলা লিখিম 7 ফলা লিখিম 7 7 1 8 7 2 9 7 3 10 7 10 17 সহজ এতিয়া এইটো হ'ল যোগ ফলাহে আমি যদি এইটো কি বুলি কয় বিয়োগৰ ফলা লিখো বা পূৰণৰ ফলা লিখো 1 1 গুণে 1 এতিয়া কি কৰিব লাগিব এই যোগটো আমি পূৰণ কৰি দিব লাগিব ইয়াত পূৰণটো কেনেকে বুজায় ষ্টাৰ চিনটোৱে বুজায় পূৰণ তো আমি দেখাবৰ কাৰণে আমি এইটোক ওকে আমি ইয়াত আৰু এটা লিখিম হেৰি ওকে নালাগে ইয়াত আমি যোগৰ সলনি এইটো পূৰণ লিখি দিম বছ ইমানে এইটো পূৰণ লিখিলো এইটো পূৰণ লিখিলো হ'ল এতিয়া আমাৰ পূৰণৰ 2 ফলা ওকে 1 1 গুণে 1 এক ফলা পূৰণটো আমাক দেখাব লাগে চাম ওলাই নোলাই 1 1 গুণে 1 1 2 গুণ 2 1 3 গুণ 3 1 10 গুণ 10 ওলাল আমি যদি পূৰণৰ 2 ফলা যদি আমি পূৰণ চাব যাওঁ 2 2 গুণে 2 2 2 গুণ 4 2 3 গুণ 6 2 10 গুণ 20 ঠিক আছে 9 বা 8ৰ পূৰণৰ ফলা যদি আমি চাওঁ 8টো কৰি দিলো ঠিকে আছে 8 গুণে 8 8 গুণ 16 8 3 গুণ 24 এইটো যদি ষ্টাৰটো পূৰণৰ নিচিনা কৰিব লাগে তেতিয়াহ'লে আমি ইয়াত এইটো ষ্টাৰ সলনি x টো লিখি দিলে হ'ল আহিল 8 গুণে 8 8 দুগুণ 16 8 3 গুণ 24 এনেকুৱাকৈ আহিল এইটো 1 গ'লে 6 এনেকৈ লিখে নেকি 7ৰ 2 গ'লে 5 এনেকৈ লিখি যায় নেকি তেনেকৈ যদি লিখি যায় তেনেকৈ হ'লে গৈ 7 গ'লে 0 ইমানতে শেষ হয় না এইটো যদি হয় আমি এইটো তেনেকৈও কৰিব পাৰোঁ প্ৰথমতে আমি কি কৰিব লাগিব তাৰ কাৰণে ভালেই হৈছে কথাখিনি এইটো আমি বেলেগ বেলেগ চিটুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আমি প্ৰগ্ৰেম কেনেকৈ চেঞ্জ কৰিম দেখাই আছোঁ এতিয়া 7ৰ ফলা কৰিম তো প্ৰথমতে 7ৰ 1 গ'লে ইয়াত আমি ফলাই যাব ইয়াত প্ৰথম ফলা মাইনাছ 7ৰ 1 গ'লে তো আমাৰ এইটো ষ্টাৰ্টে হ'ব ঠিক আছে ফলা মানে ষ্টাৰ 7ৰ 1 গ'লে 8 তে লেছ দেন ইকুৱেল টু কি হ'ব এইটো এণ্ড নহয় আৰু এইটো তেতিয়া ফলা হ'ব এতিয়া আমি চাম কি হয় আৰু এইটো তেতিয়া ফলা আৰু i ইকুৱেল টু ষ্টাৰ্ট নহয় i ইকুৱেল টু ওকে i ইকুৱেল টু ষ্টাৰ্ট কাৰেক্ট তাৰপিছত ফলা এইটো হ'ব i ঠিক আছে এতিয়া আমি চাম চাম ইকুৱেল টু ফলা মাইনাছ ষ্টাৰ্ট এইটো চাম ইকুৱেল টু ফলা মাইনাছ ষ্টাৰ্ট আৰে ফলা মাইনাছ i হ'ব লাগে ফলা মাইনাছ i ঠিক আছে 7ৰ 1 গ'লে 6 7ৰ 2 গ'লে 5 7 7 0 শূন্যত আমাৰ শেষ তেতিয়া যদি আমি 9 ফলা যদি কৰিব যাওঁ কি হ'ব 9 9 9 0 এনেকুৱাই আৰু
গতিকে চিটুৱেশ্যনৰ ওপৰত বেছ কৰি কেনেকৈ প্ৰগ্ৰেম চেঞ্জ কৰে এইটোতো তোমালোকে মানে আপোনালোকে দেখিলে। এতিয়া আমি যিটো কৈ আছিলোঁ যে 1ৰ পৰা যদি আমি 1000লৈকে যোগ কৰোঁ তেতিয়া কি কৰিব লাগিব? ষ্টাৰ্ট 1 কেতিয়ালৈকে শেষ হ'ব? আমাৰ 1000লৈকে আমি যোগ কৰিম। হ'ল ছাম ইকুৱেল টু এইটো আমি এণ্ড কৰি দিলোঁ। এণ্ড এতিয়া ছাম ইকুৱেল টু ছাম প্লাছ আই। এইখিনি আমাক নালাগে। অ'কে, আমি গোটেইখিনি যদি সংখ্যা দেখাবলৈ হয় আমি এইখিনি দেখাবও পাৰোঁ। এহেজাৰলৈকে গৈছে। এইটো আমি console.log বাহিৰত লিখি আমি ইয়াত ছাম কৰিব লাগিব। ছাম 500 এইটোৱে নেকি? 1000লৈকে 1ৰ পৰা আমি 5লৈকে যোগ 1ৰ পৰা আমি 5লৈকে যোগ কৰি চাওঁ কি ওলায়। 15 1 2 1 3। অ'কে, ডিটেইলত যদি আমি চাবলৈ হয় আমি এনেকৈ চাব পাৰোঁ। এইটো যদি আমি ভিতৰত সোমাই দিওঁ ইয়াত ডিটেইল দেখাব মানে 1 2 3 3 3 6 6 4 10 10 5 15। সেইটোৱে 1 3 6 10 15 এনেকুৱা আৰু 5লৈকে যোগ কৰিলে। গতিকে প্ৰগ্ৰেমিঙত সেই তেনেকুৱাই বস্তুখিনি কি হয়, এটা ফ্ল'ত মানে গৈ থাকে। তো লজিক যেতিয়া চেঞ্জ হৈ থাকিব প্ৰগ্ৰেমৰ ষ্টেটমেণ্টবিলাকো চেঞ্জ হৈ থাকে। কিন্তু বস্তুটো বহুত ফান কৰিবৰ কাৰণে। এবাৰ যেতিয়া তোমালোকে কৰিবলৈ আৰম্ভ কৰিবা বেলেগ বেলেগ প্ৰব্লেম আহি থাকিলে বেলেগ বেলেগ কৰি ভাল লাগে। অ'কে, আজি বহুত দীঘল হ'ল। বাই বাই।